हेलो बंधुসকল আজি মই দুটা ইম্পৰ্টেন্ট নিউজ দিবলৈ ওলাইছো। প্ৰথম নিউজটো হ'ল পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক। আপোনাৰ পেন কাৰ্ডৰ লগত যদি আধাৰ কাৰ্ড নাম্বাৰ অনলাইনত লিংক কৰা নাই তেনেহ'লে অতি সোনকালে লিংক কৰক। 31 ডিসেম্বৰ ইয়াৰ লাষ্ট ডেট আয়কৰ বিভাগে বান্ধি দিছে। 31 ডিসেম্বৰৰ পিছত আপোনাৰ পেন কাৰ্ডৰ জৰিয়তে যিবিলাক কাম হয় যেনেকুৱা বেংকৰ কাম যিকোনো ফাইনেন্সিয়েল ট্ৰানজাকশন সেইবিলাকত অসুবিধা হ'ব পাৰে। গতিকে 31 ডিসেম্বৰৰ ভিতৰত আপোনাৰ পেন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰি লওক। আৰু সেকেন্ড যেটো নিউজ ওলাই আহিছে সেইটো ৰিলায়েন্স জিঅ'ৰ ফালৰ পৰা ওলাই আহিছে। ৰিলায়েন্স জিঅ' ফোন 1 লঞ্চ কৰিছিল প্ৰথমে, তাৰ পিছত ৰিলায়েন্স জিঅ' ফোন 2 লঞ্চ কৰিছিল। এতিয়া ৰিলায়েন্স জিঅ' লাইট বুলি এটা ফোন লঞ্চ কৰি আছে। তাতে আপোনালোকে ইন্টাৰনেটৰ সুবিধা নাপাব যেনেকৈ জিঅ' 1 ফোনত আৰু জিঅ' 2 ফোনত আপোনালোকে ইন্টাৰনেট ব্ৰাউজিঙৰ হোৱাটছএপৰ ফেচবুকৰ ইউটিউবৰ সুবিধা পাইছিল। জিঅ' টিভিৰ জৰিয়তে লাইভ টিভিও চাব পাৰিছিল, কিন্তু জিঅ' লাইটত আপোনালোকে এইবিলাক সুবিধা নাপাব। তাত খালি নৰ্মাল টেক্সট মেছেজ আৰু ফোন কৰাৰ কাৰণে সুবিধা পাব। আৰু মিডিয়া ৰিপৰ্ট মতে ফোনটোৰ দাম 399 টকা হ'ব পাৰে বুলি মিডিয়া ৰিপৰ্টত ওলাইছে। আৰু এই ফোনটোৰ মিনিমাম ৰিচাৰ্জ যেটো হ'ব 50 টকা ৰিচাৰ্জ হ'ব আৰু 28 দিন ভ্যালিডিটি থাকিব। তাতে জিঅ' টু জিঅ' আনলিমিটেড থাকিব আৰু আদাৰ্স নেটৱৰ্কৰ কাৰণে 150 মিনিট মান আইইউসি কল চাৰ্জ থাকিব। গতিকে এইটো এটা গুড নিউজ ওলাই আহিছে। মেইনলি এইটো জিঅ'য়ে 2G কাস্টমাৰ সকলক টাৰ্গেট কৰাৰ কাৰণে ফোনটো লৈ আহিছে। এতিয়ালৈকে ফোনটো লঞ্চ হোৱা নাই, অতি সোনকালে ফোনটো লঞ্চ হ'ব। আমি আশা কৰিব পাৰো জানুৱাৰীৰ শেষৰ ফালে বা ফেব্ৰুৱাৰীৰ প্ৰথম ফালে এই ফোনটো লঞ্চ হ'ব পাৰে। ধন্যবাদ। মোৰ ভিডিঅ'টো চাই কেনে পালে কমেন্ট বক্সত কমেন্ট কৰি জনাব। আপোনালোকৰ কমেন্টটো বহুত মূল্যৱান। আৰু যদি ভিডিঅ'টো বেয়া পায় তেনেহ'লে ডিসলাইক কৰি দিব আৰু ভাল পালে লাইক কৰিব। আৰু মোৰ চেনেলত যদি প্ৰথম ভিডিঅ' চাই আছে তেনেহ'লে সাবস্ক্ৰাইব কৰিব। ধন্যবাদ।